আজি আপোনালোকলৈ লৈ আনিছোঁ আকৌ অন্য এটি এক্সপেৰিমেণ্টৰ ভিডিঅ'। আজি এক্সপেৰিমেণ্টত আছে গজাল। আজি কি কৰিম, এই গজালৰ ওপৰেদি বাইক চলাম। আৰু যদি গজালৰ ওপৰেদি যদি বাইক চলোৱা নহয়, তেন্তে এই টায়াৰটো পাংচাৰ ওলাব নোলাব চেক কৰিম। এইটো টিউবলেছ টায়াৰ হয়, গতিকে পাংচাৰ ওলাব নোলাব চেক কৰিম। আমি গজালৰ ওপৰেদি কি কৰিম, বাইক চলাম। কিন্তু আপোনালোকে জানে এটা গজালৰ ওপৰেদি যদি আমি চলাওঁ নহয়, নিশ্চয় এইটো পাংচাৰ ওলাবই, 100% চিয়'ৰ। সেইবাবে আমি আজি অকণমান অন্য ধৰণে চিন্তা কৰি অন্য ধৰণে এক্সপেৰিমেণ্ট কৰিব বিচাৰিছোঁ। গতিকে চাওক, আজি এটা দুটা নহয়, প্ৰায় 300মান, চাওক প্ৰায় 300মান গজাল পুতি লৈছোঁ। আৰু 300মান গজালৰ ওপৰত যদি আমি যদি বাইক চলোৱা নহয়, তেন্তে পাংচাৰ ওলাব নোলাব আজি চেক কৰিম। আৰু আপোনালোকে জনাওক, কমেণ্ট কৰি জনাওক যে যদি আমি ইয়াৰ ওপৰত যদি বাইক চলাওঁ নহয়, তেন্তে পাংচাৰ হ'ব নহ'ব। গতিকে বলক ভিডিঅ'টো পাছলৈ চাই থাকোঁ, পাংচাৰ ওলাই নাই চেক কৰিম। গতিকে ভিডিঅ'টো এনজয় কৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? নিশ্চয় ভাল লাগিলে আৰু এনজয় কৰিলে। এতিয়া চাওক, ভিডিঅ'টো চাই এনজয় কৰিলে হয়, কিন্তু ইয়াৰ পাছৰ ছায়েন্সটো জানিব লাগিব। গতিকে আমি এতিয়া ছায়েন্সটো জানিবলৈ চেষ্টা কৰোঁ। আমাৰ ইয়াৰ ছায়েন্সটো বিশেষ একো নাই। ইয়াৰ ছায়েন্সটো এটা গজালৰ ওপৰত যদি আমি যদি বাইকখন পাৰ কৰিলেহেঁতেন, কি হ'ল, তেতিয়া গোটেই বাইকখনৰ প্ৰেছাৰ আৰু উঠি থকা মানুহটোৰ প্ৰেছাৰটো এটা গজালৰ ওপৰত পৰিলেহেঁতেন। তেতিয়া কি হ'ল, এই গজালটো ইয়াত সোমাই গ'লহেঁতেন। কিন্তু ইয়াত কি হৈছে, ইয়াত এটা গজাল নাই, ঢেৰ গজাল আছে। সেইকাৰণে কি হৈছে, ইয়াৰ যোনটো এটা মুখ, ইয়াৰ যোনটো কালি নহয় আৰু ইয়াৰ কালি কি হৈছে, ইয়াৰ কালিটো বাঢ়ি গৈছে। সেইবাবে কি হৈছে, ইয়াৰ প্ৰেছাৰটো, ইয়াৰ জোৰটো, যোনটো ৱেটটো গৈছে গোটেই গজালৰ ওপৰত পৰিছে। সেইবাবে কি হয়, সোমাই যাব পৰা নাই। গম পাইছে? গতিকে আজি ইয়াৰ বিশেষ ছায়েন্স একো নাই, ইমানেই। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়া এনেধৰণৰ ভিডিঅ' মই যদি দিওঁ, আপোনালোকে অতি সোনকালে ভিডিঅ'টো পাবলৈ সক্ষম হ'ব।